সময় পালে বৰপেটালৈ এবাৰ আহিবচোন। সহজ সৰল মনৰ মানুহৰ লগত কিছু সময় কটাব পাৰিব। সকলো কাম কাটি কৰি থৈ পাৰে যদি মাঘৰ বিহুতে এপাক আহক। ইয়াত উৰুকাৰ নিশা একেলগে বহি গাঁতাৰ আলুৰ সোৱাদ লম। মাঘৰ কোনোবা এটা দিনত বৰপেটাৰ বুকুৱেদি বৈ যোৱা নখন্দা বা চাউল খোৱাৰ পাৰত মিলিজুলি এসাঁজ খাম। মাঘৰ বিহুত যদি নোৱাৰে আমাৰ দৌল উৎসৱতে এপাক আহক। আমাৰ প্ৰাণৰ উৎসৱ দেউল। এমাহ আগৰ পৰাই হোলী গীতত মুখৰ হৈ থাকে আমাৰ বৰপেটা অঞ্চল। প্ৰতিখন হাতীৰ চুকে কোণে ৰজন জনাই থকা হোলী গীতৰ দলসমূহ দেখিলে আপুনি খন্তেক হলেও ৰৈ যাব লাগিব। ইয়াত মাত নুফুটা শিশুৱেও হোলী গীতৰ তালে তালে হাত চাপৰিব যায়। কেইদিনমান থাকিলে গুৰু দুজনাৰ তিথিৰ লগতে জন্মাষ্টমীও চাব পাৰিব। অতিথি আপ্যায়নত আমি বৰপেটাবাসী আপোনালোকতকৈও এখোজ চৰা। আমাৰ অঞ্চলৰ বিখ্যাত টেপাৰ নিমকিৰ লগতে মিতালীৰ চানাৰ খৰ্মাৰ সোৱাদ আপোনাৰ জিভাত নিধিয়াকৈ উভতিবলৈ নিদিও কিন্তু। সময় পালে এপাক আহক বৰপেটালৈ।